West Karbi Anglong Rongkhang Block ke Parlo Nongka LP School along Nilitum Pherangkia Hinpen Kahumridang. Sonsi West Karbi Anglong Rongkhang Block ke Parlo Nongka LP School along Pherangkia Hinpen Kahumridang lo. Lapen hadak school principal Hinpen Pherangkia Thingno Nangpa Chilidunke midday meal pusita Anibang Pipon Thekidelo Ate Osomara Phaya Tengpen Sangnang Ledunde. Bang Trokera Pli student ang bongpen bang Hongkera hini student na phayansi sangnang ledun chotiti pusi chithanpon lapen kitchen room lapen school bondari wal pusita abe la CKAC education EM richatok biaphan nangra vek thapusi chuningri padupon hamred ben Jonah Singh Ronghang report Time News Difu স্কুলত মানে বৰ্তমান মই এজন শিক্ষক আছো আৰু ষ্টুডেন্ট আমাৰ ইয়াতে 64+ ষ্টুডেন্ট আছে মানে মই অকলে হোৱাৰ কাৰণে মানে ল'ৰা-ছোৱালীসকলক শিক্ষাদান কৰাটো খুবেই অসুবিধা হৈছে আৰু লগতে মানে আমাৰ কাৰেণ্টৰো অসুবিধা আছে ইয়াত আৰু খোৱা পানীৰো অকমান অসুবিধা আছে দেখুৱাই আপুনি এডুকেশ্যন EM আৰু CM ছাৰক আপুনি কিবা ক'ব আছে নেকি আপোনাৰ মই আমাৰ BMC বাইদেউ লংখানী গ্ৰুপৰ ইনচাৰ্জ BMC বাইদেউক মই এবাৰ শিক্ষক এজন দিবলৈ অনুৰোধ কৰিছিলোঁ তেখেতে কৈছে মানে দিম বুলি কৈছে এতিয়ালৈ দিয়া কাৰণে ৰখি আছোঁ আৰু মানে অকলে মানে 64 ষ্টুডেণ্টক মানে প্ৰদান কৰাটো মানে খুব অসুবিধা হৈছে আপোনাৰ স্কুলৰ মানে স্কুল বন্ধাৰী আৰু এইবিলাক আপুনি কিবা ক'ব আছে নেকি স্কুল বন্ধাৰীটো কিবা গভৰ্ণমেণ্টৰ পৰা তেনেকৈ দিয়াটো নাই মানে স্কুল এনুৱেল গ্ৰাণ্টৰ পৰা মানে বাদ দি পেলাই দল দিয়াটো আছে আমাৰ বাউণ্ডেৰী ৱালৰ প্ৰয়োজন আছিলে দিলে ভাল আছিলে আৰু স্কুল বিল্ডিঙো মানে আমাৰ পুৰণা বিল্ডিংটো মানে অৱস্থাটো বহুতেই বেয়া বহুত বছৰ আগতে বনোৱা ল'ৰা-ছোৱালী মানে বহিবলৈ সুবিধা হয় আৰু ডেস্ক বেঞ্চো মানে আমাৰ যিমান ল'ৰা-ছোৱালী আছে সেইটো হিচাপত ডেস্ক বেঞ্চো মানে আমাৰ বহুত প্ৰব্লেম আছে চ' গভৰ্ণমেণ্টক আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাম যে এইখিনি সুবিধা আমাক দিলে মানে আমাৰ ল'ৰা-ছোৱালীৰ কাৰণে ভাল হয় মিড ডে মিলটো মানে মিড ডে মিলৰ কথাটো মানে হ'ল কি প্ৰথমতে আমাৰ যোৱা বছৰ আমাৰ এনৰলমেণ্ট ফৰ্ম আছিলে এই বছৰ আমাৰ 64+ এনৰলমেণ্ট হৈছে মই মানে এপ্লিকেশ্যনটো 2-3বাৰমান দিছোঁ যে আমাৰ ল'ৰা-ছোৱালী হিচাপত মানে আমি মিড ডে মিলটো নাপায় এতিয়া আমাৰ 64 আছে আমি মাত্ৰ 13 জনহে মিড ডে মিলৰ চাউল আৰু পইচাটো পায় মই এপ্লিকেশ্যন 2-3বাৰমান দিলোঁ কিন্তু মানে এতিয়ালৈকে বস্তুটো আপডেট কৰা নাই 13 জনহে মাত্ৰ মানে আমি মিড ডে মিলটো পায় সেইকাৰণে মানে ডেইলি দিয়াটো বহুত ইম্পচিবল হৈ যায় আৰু 13 জনৰ মিড ডে মিল দি পেলাই 64 জনক ডেইলিটো দিব নোৱাৰে সেইকাৰণে যিমান দিন পাৰে দিওঁ আৰু নাথাকা সময় নাই আৰু SSC অফিচ আপুনি কিবা ক'ব আছে নেকি SSC অফিচ মানে মিড ডে মিলৰ যি ইনচাৰ্জ আছিলে মানে মই তেখেতকে ডাইৰেক্ট কণ্টেক্ট কৰিছিলোঁ তেখেতে আপডেট কৰিম বুলি কৈছে কিন্তু মানে এতিয়ালৈকে সেই মানে এনৰলমেণ্টটো আপডেট কৰা নাই সেইকাৰণে মানে কমে পাই আছোঁ আৰু সেইকাৰণে মানে গভৰ্ণমেণ্টক মই ডিপাৰ্টমেণ্টক মানে মই অনুৰোধ জনাইছোঁ যাতে মানে বস্তুটো আপডেট কৰি দিয়ে আৰু যিমানখিনি সুবিধা মানে দিব ল'ৰা-ছোৱালীৰ কাৰণে ইমানে ভাল হ'ব আৰু ল'ৰা-ছোৱালী শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত ল'ৰা-ছোৱালী ভাল হ'ব ত' গভৰ্ণমেণ্টৰ ওচৰত মোৰ মানে এইটোৱে মানে ৰিকুৱেষ্ট আৰু যাতে মানে ল'ৰা-ছোৱালীৰ প্ৰতি চাই মানে বস্তুখিনি আপডেট কৰি আৰু যিখিনি লাগে মানে আমাক দিয়ে আপোনাৰ নাম কি আছিলে মোৰ নাম সুৰজ দাস আপোনাৰ মাষ্টাৰ মই ইয়াতে ছিংগল টিচাৰ আছোঁ বৰ্তমান